চলিত মাহৰ 20 তাৰিখে আপোনালোকৰ যেটো পিএম কিষাণ সন্মান নিধিৰ যেটো 20 নম্বৰ কিস্তি আছে সেইটো আপোনালোকক প্ৰদান কৰা হ'ব গতিকে আপোনালোকে তাৰে যিখন লিষ্ট আছে লিষ্টখনত আপোনাৰ নামটো আছে নে নাই যদি চাব বিচাৰে বা যদি যেটো আপোনালোকে পইচাটো পাবলৈ হলে লিষ্টখনত নামটো থাকিব লাগিব গতিকে সেই লিষ্টখনৰ নামটো আপোনালোকে কেনেকৈ চাব এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈ ফলো কৰা নাই ফলো কৰি ৰাখিব আৰু যদি ইউটিউবত চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব এতিয়া হওক আপোনালোকক দেখুৱাই আছো আপোনালোকে লিষ্টখন কেনেকৈ চাব ভিডিঅ'টো সম্পূৰ্ণকৈ চাব স্কিপ নকৰাকৈ আৰু যদি এতিয়ালৈ ভিডিঅ'টোত লাইক এটা কৰা নাই লাইকটো কৰি দিব এতিয়া হওক আপোনালোকক দেখুৱাই আছো এতিয়া হওক আপোনালোকক দেখাই আছো লিষ্টখন চাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব গুগলত যাব লাগিব আপোনালোকে গুগল বা ক্ৰমত যাব মই গুগলতে যাই দেখাই দিলো আপোনালোক ইয়াতে সাৰ্চ কৰিব পিএম কিষাণ বেনিফিচিয়াৰী লিষ্ট ঠিক আছে পিএম কিষাণ বেনিফিচিয়াৰী লিষ্ট ক্লিক কৰিব কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব বেনিফিচিয়াৰী লিষ্ট 16/2/252 ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব ষ্টেটটো আপোনালোকে ইয়াতে আছে আসাম আছে বিহাৰ আছে অৰুণাচল প্ৰদেশ আছে অন্ধ্ৰ প্ৰদেশ আছে তো আপোনালোকৰ যি হয় সিলেক্ট কৰিব তো মই আসাম দিলো তাৰপিছত ইয়াতে আছে সিলেক্ট ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব ইয়াতে গোটেইখিনি আপোনাৰ বজালি দেখা পাব বাক্সা দেখা পাব বৰপেটা দেখা পাব ইয়াতে ডিস্ট্ৰিক্টসমূহ আহি যাব তো মই কামৰূপ হয় তো মই কামৰূপ দিলো তাৰপিছত আহিব আপোনালোকৰ সাব ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব লাগিব সাব ডিস্ট্ৰিক্ট বকো আছে সমৰিয়া আছে ছয়গাঁও আছে মোৰ হাজো হয় সো মই হাজো দিলো তো হাজোত ক্লিক কৰিলো মই ঠিক আছে তাৰপিছত ইয়াতে দেখা পাব ভিলেজ সিলেক্ট ভিলেজ আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে সিলেক্ট কৰিব লাগিব মোৰ যেহেতু ওচৰে পাজৰে যিখিনি গাঁও আছে সেইখিনি ইয়াতে আহি যাব মানে বুজি পালে তাৰপিছত আপোনালোকে ইয়াতে গাঁওটো সিলেক্ট কৰিব মোৰ গাঁওটো হল পছৰিয়া সো মই পছৰিয়াটো ইয়াতে বিচাৰিছো তো পছৰিয়া মই পালো এটো তো পছৰিয়াত ক্লিক কৰি দিলো তাৰপিছত ইয়াতে আপোনালোকে দেখা পাব গেট ৰিপৰ্টত আপোনালোকে কি কৰিব লাগিব ক্লিক কৰিব লাগিব গেট ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে যেহেতু এ নামৰ পৰা ষ্টাৰ্টিং হ'ব এইবিলাক দেখিছে আব্দুল কালাম আবেদুৰ ৰহমান তাৰপিছত অচ্যুত চন্দ্ৰ কলিতা এনেকুৱা ধৰণৰ আপোনালোকৰ লিষ্ট আপোনাৰ তাত আহি যাব ঠিক আছে এখন লিষ্টত আপোনাৰ 50 টাকা থাকিব টোটেল 8খন লিষ্ট ইয়াতে দেখাইছে ঠিক আছে 8খনলৈকে আপোনালোকে চাব পাৰিব তো এনেকুৱা হিচাপত আপোনালোকৰ লিষ্টবিলাক আহিব আপোনালোকে ইয়াতে এইখন হল 1 নম্বৰ এইখন হল 2 নম্বৰ এনেকৈ সিলেক্ট কৰিব এটো 2 নম্বৰত সিলেক্ট কৰিলো নেক্সট আপোনালোকে 3 নম্বৰত সিলেক্ট কৰিব আপোনাৰ নামটো বিচাৰিব খুজিলে আৰু তাৰপিছত ইয়াতে 4 নম্বৰত ক্লিক কৰিব এনেকৈ আহি থাকিব 4 নম্বৰ 5 নম্বৰ এইবিলাক আছে এইবিলাক তাৰপিছত আছে আপোনালোকে 6 নম্বৰত চাব লাগিলে 6 নম্বৰত ইয়াতে ক্লিক কৰিব লাগিব সাপোজ আপোনাৰ নামটো ইয়াতে নাই তেনেহলে আপোনালোকে 6 নম্বৰত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াতে 6 নম্বৰখিনি দেখা পাব যদি 6 নম্বৰটো আপোনাৰ নাই ইয়াতে বিচাৰিব লাগিব আপোনালোকে 6 নম্বৰটো যদি নাই তেনেহলে আপোনালোকে 7 নম্বৰত চাব এইবিলাক সুৰেন কলিতা এনেকুৱা ধৰণৰ সন বেজ বৰুৱা এইবিলাক এনেকৈ আছে তো এইবিলাক মই দেখুৱাই দিলো আপোনালোকক তাৰপিছত 7 নম্বৰত ক্লিক কৰিব এনেকুৱা ধৰণে ক্লিক কৰিলে আপোনালোকৰ নতুন লিষ্টবিলাক আহি থাকিব গতিকে আপোনালোকে এনেকৈ চেক কৰি ল'ব আপোনাৰ নামটো আছে নে নাই যদি নামটো নাথাকিব তেনেহলে আপোনালোকৰ এই পিএম কিষাণৰ যেটো 20 নম্বৰ কিস্তি আহিব লগা আছে সেইটো আপোনালোকে নাপাবও পাৰে গতিকে সেই কাৰণে আপোনালোকে নামটো চেক কৰি ল'ব আৰু যদি আপোনালোকৰ EKYC ৰিলেটেড কিবা কৰিব লগা আছে তেনেহলে সেইটো এইকেইদিনৰ ভিতৰত কৰাই লওক আৰু যদি পিএম কিষাণৰ যেটো আইডি আছে আইডিটো যদি আপোনালোকে বনোৱা নাই তেনেহলে সোনকালে আপোনালোকে বনাই ল'ব নহলে 20 তাৰিখে কিস্তিটো আপোনালোকে নাপাব ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈ ফলো কৰা নাই তেনেহলে ফলো কৰি দিব থ্যাংক ইউ